নমস্কাৰ সকলোলৈকে দুপৰীয়াৰ সম্ভাষণ জনাই আজি লৈ আহিছো এটা ৰেচিপি। আজি মই মোৰ এজনী বান্ধৱীৰ ঘৰত আহিছিলো আৰু তাইৰ ছোৱালীজনীয়ে চিকেন বনাব লৈছে। আজি তাইৰ ঘৰতে মই এসাঁজ খাম, গতিকে তাই কেনেকৈ বনাইছে চিকেনটো মই দেখাইছো বাৰু। আজি তাই কেনেকৈ বনাই মই চাই আছো আৰু শিকি আছো। কেনেধৰণে সকলে হয়তো বেলেগ বেলেগ ধৰণে চিকেন বনায়। তাই প্ৰথমতে পিঁয়াজ আদা নহৰু এনেকে তেলত দি লৈছে, লৈ ধুনীয়াকে মছলাখিনিও দি লৈছে। প্ৰথমতে চিকেন মছলা, ৰেড চিলি পাউডাৰ, এনেকে জিৰাৰ গুড়ি, ধনিয়াৰ গুড়ি, জালুকৰ গুড়ি সকলোখিনি দি লৈছে। তাই প্ৰথমতে এনেকে তাই অলপ সময় লৰাই আছে, আকৌ তাই অলপ পানীও দিছে মছলাখিনিত। এনেধৰণে তাই বনাইছে আজি। হয়তো টেষ্টিয়ে হ'ব খাবলৈ, ধুনীয়াকৈ বনাই আছে তাই। এনেকে বনাই তাই নিজৰ ষ্টাইলত সকলে বেলেগ ধৰণে বনায় আৰু এয়া হয়তো সকলোৰে চিকেন বিলাক বেলেগ বেলেগ। প্ৰথমত তাই এতিয়া হালধিও দিছে অলপ লগত, মই দেখাই আছো বাৰু। ময়ো শিকি আছো তাইনো কেনেকে বনায়। তাই হয়তো মুখখন আজি নেদেখায়, মানা কৰিলে, সেইকাৰণে নেদেখাও। এয়া মাংসখিনি দিলে এতিয়া তাই, লগত আলুখিনিও একেলগে দি লৈছে। আজি হয়তো চিকেনটো বেলেগ এটা টেষ্ট হ'ব। এনেকে বেলেগৰ হাতেৰেও খালে এটা বেলেগ টেষ্ট পায়। নিজে বনোৱা টেষ্টটো বেলেগ হয় আৰু আনে বনোৱা টেষ্টটো অলপ বেলেগ হয়। খাই ভালেই হ'ব চাগে দেই। আজি ধুনীয়াকে বনাই আছে তাই লৰাই। ঢাকনি দিলে, ঢাকনখন গুচাই তাই ধুনীয়াকে সিজিছেই, প্ৰায় হৈছেই। এনেকে তাই অলপ সময় লৰাইছে, এতিয়া হৈ গ'ল গোটেইখিনি। তাই এতিয়া গৰম পানী দি দিলে, ভালকে গোটেইখিনিয়ে দি ল'ব বাৰু পানী। যিখিনি লাগে তাই দিছে আৰু পানীখিনি দিয়া হোৱাৰ পিছত তাই এতিয়া এইখিনি অকণমান লৰাই সেইটো থৈ দিব আৰু হৈয়ে গ'ল মাংস তাইৰ। এতিয়া লাহে ধীৰে খোৱাহে কথা। এইখিনি হৈয়ে গ'ল তাইৰ, এইখিনি সিজিব দিব এতিয়া। সিজা হলে মাংসখন হৈ যাব। আপোনালোকে বাৰু নিজকে এনেকে কেনেধৰণে বনায় কবচোন। মাংস সকলোৱে বেলেগ বেলেগকে বনায় আৰু আজি দুপৰীয়াৰ সাজ সেই এনেকেই মই ইহঁতৰ ঘৰত খাম আৰু। এয়া সুন্দৰকৈ হৈ গ'ল, সিজি গ'ল। ঢাকনি দি থৈ দিলে হৈ গ'ল তাইৰ চিকেন। এতিয়া ধুনীয়াকে মই পাতত লৈ লৈছো। সিহঁতে কাঁহীত দিব খুজিছিলে, পিছে মই পাতত খাই ভাল পাম কাৰণে আজি পাততে দি লৈ লৈছো। গতিকে বনাইছে ধুনীয়াকে। গোটেইকেইটা বহিছো বাৰু খাবৰ কাৰণে। মোক সুধিছে কেনেকুৱা লাগিছে, মোক ধুনীয়া হৈছে, বহুত টেষ্টি পাইছো আজি। আনৰ হাতেৰে বনোৱাটো এনেও খাই ভাল লাগে, নিজৰ সদায় খুৱাই থকা যায় যে। খুব টেষ্টি হৈছে দেই, ধুনীয়া হৈছে, ধুনীয়াকে বনাইছে তাই। গতিকে আজিলৈ আহিছো, এৰিছো আপোনালোকক। ধন্যবাদ। টেষ্টি বঢ়িয়া হৈছে একদম খাই।